পথাৰত ধান কটা, ভাত খোৱা, টেঙা খোৱা, পুখুৰীত মাছ ধৰা সকলোবোৰ মোৰ ভিডিঅ' যোগেদি চাব পাৰিব। হেল্ল' গাইজ, আজি ফাৰ্ষ্ট টাইম এটা লং ভিডিঅ' লৈ আহিছোঁ। লগতে চয়নিকা বৰুৱা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰ আজি লং ভিডিঅ' দিছোঁ। যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। মই এগৰাকী গাঁৱৰ ছোৱালী, বৰ্তমান গাঁৱৰ বোৱাৰীও। মই ভাবিছোঁ গাঁৱত কি কি পায়, কেনেদৰে আমি থাকোঁ, সকলোবোৰ মোৰ ভিডিঅ' যোগেদি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। যদি আপোনালোকে চাই ভাল পায় কমেণ্ট কৰিব আৰু কেনেকুৱা ধৰণৰ কণ্টেণ্ট লাগে গাঁৱত চাব বিচাৰে আপোনালোকৰ মতে চেষ্টা কৰিম। এয়া হৈছে আমাৰ পুখুৰীৰ মাছ, দেখিছেনে? ইমান ডাঙৰ ডাঙৰ হৈছে মাছবোৰ। ৰাতিৰ সাঁজৰ কাৰণে আজি মাছেই। মানুহজনে মাছ বচাত ব্যস্ত। এয়া হৈছে মোৰ মানুহজন। এটা এটাকৈ বাৰু সকলোকে পৰিচয় কৰাই দিম। মায়ে ৰান্ধিছে মাছৰ টেঙা আঞ্জা, ঔটেঙাৰ লগত, আৰু মানুহজনে মাছ ফ্ৰাই কৰি আছে। এইখিনি হৈছে এৰিলেটা। এৰিলেটা কেনেকৈ পোহে দেখুৱাম বাৰু নেক্সট ভিডিঅ'ত। আৰু এইটো হৈছে নেক্সট দিনাখন ৰাতিপুৱা শুই উঠিয়ে ধান ৰ'দত দিছোঁ। আমি ঘৰৰ চাউলৰ ভাত খাওঁ, ঘৰত পেৰা মিঠাতেল খাওঁ, মানে আমি সৰিয়হ খেতিও কৰোঁ। এয়া হৈছে লোকেল মাংস। আমি যিমান পাৰোঁ ঘৰৰ বস্তুহে খাবলৈ চেষ্টা কৰোঁ আৰু যিমান পাৰোঁ খেতি বাতিও কৰোঁ। এয়া দেখিছেনে, ৰাতিপুৱা সাজত হৈছে কুকুৰা মাংস। আমি আকৌ ৰাতিপুৱাই ভাত খাওঁ। 9টা বজাৰ আগত ভাত পানী খাই আজৰি হওঁ। ৰাতিপুৱাই ভাতকেইটা খাই আজৰি হ'লে দিনটোলৈ চিন্তা নাই। নিজৰ নিজৰ কামত সকলো ব্যস্ত হৈ পৰে। ৰাতিপুৱা ভাতকেইটা খোৱালৈকেহে মানুহবোৰ থাকে। এয়া ময়ো মাংস ৰান্ধি আছোঁ। আমি আকৌ একেবাৰে চিম্পুলকৈ ৰান্ধি খাওঁ, বেছি মা মছলা নিদিওঁ মাংসত। এয়া হৈছে ঘৰৰ জাহাজী কল। খাবলৈ যে যিহে সোৱাদ, বজাৰতকৈতো বহুতেই পাৰ্থক্য। ময়ো ৰাতিপুৱাই 2টা কল খাই দিছোঁ। কিমান যে ভাল লাগিছে কলকেইটা খাই। কল খালে গাত হয় বল, নে কি কয়? আৰু এতিয়া আটাইলে ভাত বাঢ়িছোঁ। আমি আকৌ ডাইনিং টেবুল থাকিও তলতে ভাত খাওঁ। ভাতৰ কাঁহীবোৰ বাঢ়ি মাংসখিনি সিজালে ৰখি আছোঁ। ৰ'ব, এয়া হৈছে মোৰ শাহুমা। শাহুমাই সকলো কামতে পাৰ্কত। আজিৰ ভিডিঅ'টোত মোৰ শাহুমাক চিনাকি কৰাই দিছোঁ। এয়া হৈছে মোৰ শাহুমা। আৰু এয়া দেখিছেনে, ঘৰতে মুগা পোহোঁ যে, এৰিলেটা। মায়ে সকলো কামেই কৰে। এৰিলেটা গোটেই ৰাতিটো পাত দিব লগা হয়, পকা চাব লগা হয়, কত যে কি কাম। আৰু আজিৰ ভিডিঅ'টো ইমানেই। প্ৰথমবাৰ এটা লং ভিডিঅ' লৈ আহিছোঁ। যদি ভাল পালে এটা লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।